আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ বন্ধুসকল। আছোঁ আমি হাতীজানত পথাৰত বহি কেনে টেঙা চেঙা খাম। তো আপোনালোকে ব্লগটো চাই থাকক, ব্লগটোৰ পৰা আঁতৰি নাযাব। আৰু লগৰ কেইটামান আছে, আমি গৈ কেনে আগত সিহঁতক লগ কৰি ল'ম, তাৰপিছত পথাৰত যাম আৰু টেঙা খাবলৈ, ৰবাব টেঙা। আমি খোজকাঢ়ি গৈ আছোঁ, বেছি দূৰ নহয়, যাই পামেই আৰু। ধুনীয়া ৰাস্তা, মানুহ চানুহ ভিৰ নাই, একদম মজা, কি ক'ম আৰু। বিপ্লৱী আহিলে, এতিয়া আপোনালোকে চাই লওক। আমি পথাৰ আহি পাই গ'লোঁ। এই ৰাক্ষসকেইটাক চাওকচোন, বগৰী ডাঙৰ হ'বই পোৱা নাই, বগৰী চিঙা ষ্টাৰ্ট দিলে ইহঁত। এইটো DJ আমিও আহি পালোঁ আৰু এয়া লগৰবোৰ গৈ আছে আৰু শিৱমহঁতে আহি আছে। সিহঁত অলপ দূৰত আছে, সেয়া সিহঁতে দেখি নাপাব চাগে, দূৰত আছে যিহেতু। বলক গৈ থাকোঁ। আমাৰ বিপ্লৱ আৰু আহি আমি নদী এটা পাই গ'লোঁ। সেইবোৰ জাল মাৰি আছে, আপোনালোকে চাব পাৰে ল'ৰাবোৰ। আৰু এয়া পূৰা পানীত খেলি আছে এইবিলাক। আমি সকলোৱে লগ হৈ গ'লোঁ, সিহঁত আগে গৈ আছে যিহেতু। তো বলক আমি গছৰ তলত বহি ল'ম আৰু ইয়াতে বহি কেনে টেঙা চেঙা খাই কেনে অকণমান ৰেষ্ট কৰি ঘৰলৈ উভতিম আৰু। বহি আছে টেঙা খাবলৈ। এতিয়া আমি পাত টেঙা সকলোবোৰ ধুই লৈ আহোঁ। শিৱম নন্দ ৰবাব টেঙা কটাত পথাৰ এৰিয়াৰ ভিউ চাওক, কিমান ধুনীয়া। আমাৰ শিৱমৰ পৰা জিভাৰ পানী পৰি গৈছে, মুখত পানী পৰি গৈছে মোৰ। এতিয়া আমি গৈ আছোঁ জলকীয়া খুন্দিবৰ কাৰণে, কিবা আনিব লাগে বোলে। তো গৈ কেনে লৈ আহোঁ। এই সিহঁত গছৰ তলতে বহি আছে। আমাৰ নিৰ্বাহীও ভিডিঅ' বনাই গৈ আছে। বাৰী আহি পাই গ'লোঁ। নিৰ্বাহী পূৰা ভিডিঅ' কৰাত ব্যস্ত আৰু একো নাপালোঁ। এতিয়া তেনেকুৱা কৰিয়ে খাব লাগিব আৰু। তো গৈ থাকোঁ। ইয়াতে এইটো নদীটো, যিহেতু খুন্দনটো নানিলোঁ, সেইকাৰণে কেংবেৰৰ বটল আৰু এটা কটাৰী ইস্তেমাল কৰি আমি জলকীয়াটো খুন্দি পেলাই। টেঙাটো বেছি হৈ গ'ল, এটা জলকীয়াটো কম পৰিলে, এতিয়া ইয়াত জ্বলা হ'বনে নহয় ক'ব নোৱাৰোঁ আৰু মানে। চবে হাত ধুবলৈ গ'ল, যিহেতু টেঙা খাবাৰো ইয়াতে। আৰু মোক ইয়াতে
টেঙাৰ ওচৰতে থৈ গ'ল আৰু এই আপোনালোকে চাব পাৰে মোক ৰখীয়াল হিচাপে ৰাখি গৈছে এতিয়া যাওঁ ময়ো হাত দুখন ধুই আহোঁ যিহেতু ময়ো খাম টেঙা হাত ধোৱা হৈ গ'ল নেকি তোমাৰ এনেকুৱা বঢ়িয়াকৈ ধুলো মানে ক'বই নালাগে ইমান জলদি হৈ গ'ল গৈছিলাহে মাত্ৰ চাবোন লগাই ধুই দিছোঁ খতম আজি ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই